আপোনালোকৰ সন্মুখত চমুকৈ বক্তব্য ৰাখিবৰ কাৰণে মই কেন্দ্ৰীয় সমিতিৰ সভাপতি হেমন্ত বৰা ডাঙৰীয়াক প্ৰথমে মাইক্ৰফোনটো আগবঢ়াই দিছো। সন্মানীয় ৰাইজ, জাতি আজি সংকটত। বিদেশী সংস্থাপন দিবৰ কাৰণে ভাৰত চৰকাৰে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভূমি, বায়ু আৰু পানীৰ ওপৰৰ অধিকাৰ তেওঁলোকে কাঢ়ি লৈ যাবলৈ খুজিছে। তেওঁলোকে অসমীয়া খিলঞ্জীয়াক ৰাজনৈতিকভাৱে শক্তিহীন কৰিবৰ কাৰণে যি চক্ৰান্ত চলাইছে, এই চক্ৰান্তৰ বিৰুদ্ধে বীৰ লাচিত অসমে জাগি উঠিছে আৰু সমগ্ৰ অসমীয়া খিলঞ্জীয়া ৰাইজক বীৰ লাচিত অসমৰ মজিয়াৰ পৰা আমি আহ্বান জনাইছো, কাৰ দৰে জাতি ধ্বংসী আইনৰ বিৰুদ্ধে জাতিয়ে মাৰ বান্ধি থিয় হওক আৰু সকলোৱে ওলাই আহি কেন্দ্ৰীয় চৰকাৰক এই আইন বাতিল কৰিবৰ কাৰণে বাধ্য কৰিবলৈ আগুৱাই আহক। শ্ৰদ্ধা ৰাইজ, ৰাজনৈতিক দলবোৰৰ কংগ্ৰেছৰ দিনৰ পৰা বিজেপিৰ আজিৰ দিনলৈকে হাজাৰ হাজাৰ অসমীয়া ডেকা লৰাই বিদেশী বহিষ্কাৰ কৰি খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰাৰ প্ৰভুত্বৰ স্বাৰ্থত যি বলিদান দিলে, সেই বলিদান যাতে অথলে নাযায় তাৰ কাৰণে অসমীয়া জাতি আজি পুনৰ জাগি উঠিব লাগিব আৰু অসমীয়া জাতিয়ে কেন্দ্ৰ চৰকাৰ আৰু অসম চৰকাৰৰ এই ষড়যন্ত্ৰক সম্পূৰ্ণ বাধা দিবৰ কাৰণে ৰাজপথলৈ ওলাই আহিব লাগিব। এয়া আহ্বান জনাই মই মোৰ চমু বক্তব্য ইয়াতে সামৰণি মাৰি আমাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহালৈ মাইক্ৰফোন আগবঢ়াই দিলো। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে এবাৰ কওঁ, জয় অসম, জয় অসম, জয় অসম। এতিয়া এইখন বিজেপি চৰকাৰে আমাৰ জাতিটোক কিবা ঘণ্টা বুলি ভাবিছে নি? যেতিয়াই তেতিয়াই বজাই থাকিব। আমি কিন্তু দবা বজাবলৈ হলে তহঁতৰ অৱস্থা বেয়া হৈ যাব। আজি কায়ে আমাৰ সভ্যতা সংস্কৃতি শেষ কৰিব, আমাৰ ভাষা শেষ কৰিব। আমাৰ জাতীয়তাবাদ কি? আমাৰ জাতীয়তাবাদ ভাষিক জাতীয়তাবাদ। সেই ভাষিক জাতীয়তাবাদৰ ওপৰত যদি আক্ৰমণ চলায়, প্ৰত্যাক্ৰমণ হব। হিমন্ত বিশ্ব শৰ্মা, আমি ভয়াতুৰ জাতি নহয়। প্ৰত্যাক্ৰমণ হব। সৰ্বানন্দ সোণোৱাল, প্ৰত্যাক্ৰমণ হব। তুমি কেন্দ্ৰত বহি আছা নহয়, তোমাকো সকীয়াই দিছো। এই যে আন্দোলনবোৰ আজি স্বতঃস্ফূৰ্তভাৱে তিনিচুকীয়াৰ মানুহ ওলাই আহিছে, কিয়? কাৰণ আমি আমাৰ ভৱিষ্যত প্ৰজন্ম বচাব লাগিব। আৰু ইয়াৰ লগতে এইখন মঞ্চৰ পৰা আমি কওঁ, মৰাণ সকলে যিদৰে ঐক্যবদ্ধভাৱে আন্দোলন কৰি আছে, সকলো জনগোষ্ঠীক ঐক্যবদ্ধ হৈ এটা ছাতিৰ তলত আহিবলৈ অনুৰোধ জনাইছো আৰু মৰাণ জাতিৰ জয় হওক, তাকে মই কামনা কৰিছো। বীৰ লাচিত অসমৰ মজিয়াতৰ আৰু তিনিচুকীয়াৰ আৰু এটা কথা কৈ যাওঁ, ইয়াত মাজে মাজে বহিৰাগত মানুহবিলাকে এখন হেৰি বুলি ভাবে, ইউপি বুলি ভাবে। নাভাবিবি এখন অসমৰ উৎপাত কৰিলে চবকে তিনিচুকীয়া অনা অসমীয়া ব্যৱসায়ী মানুহ মই চবকে কৈ দিছো, এখন ইউপি নহয়, অসমৰ উৎপাত কৰিবি, ঠেং ভাঙি হ'ব। ঠেং অসমীয়া ল'ৰা গাত হাত দিলে এইটো একদম স্পষ্ট তহঁতক কৈ দিছো। বেছি হৈছে তহঁতৰ উৎপাত ইয়াত দেখি আছো। দুটামান পুলিচক পইচা খুৱাই ইয়াত মানুহ মাৰিবলৈ আহ, নচলিব এইবিলাক। ইয়াত আমি আছো, একদম সকীয়াই দিছো দেই। সাৱধান থাকিবি, তহঁতে যোনে যোনে শুনি আছ। খং নুঠাবি, আমাৰ খং উঠিলে দিগদাৰ আছে। আৰু তেন্তে কা বাতিল হব লাগিব। আৰু এটা কথা মই বিজেপি আৰু কংগ্ৰেছ দুইটা দলকে কৈ দিওঁ, বীৰ লাচিত সেনাৰ লিডাৰ হিমন্ত বিশ্ব শৰ্মাও নহয়, গৌৰৱ গগৈও নহয়। আমি বিজেপি কংগ্ৰেছৰ দালালি কৰিবলৈ অহা নাই। হিন্দু বাংলাদেশী খেদিব গলে কব কংগ্ৰেছৰ পৰা পইচা ললে, মুছলমান বাংলাদেশী খেদিব গলে কব
ক'ব বিজেপিৰ পৰা পইচা ল'লে তহঁতৰ পইচা আমাক নালাগে অসমৰ খিলঞ্জীয়া মানুহে গাঁঠি ধন ভাঙি বিৰলাচী থানা চলাই আছে আৰু ভৱিষ্যতলৈও চলাই যাব আমিও ভিখাৰী নহয় নহয় আমি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ ইয়াত যদি ইউপিৰ পৰা অহা মানুহ এটা কোটিপতি হ'ব পাৰে ইয়াৰ ভূমিপুত্ৰ মানুহ এটাও কোটিপতি হ'ব পাৰিব আৰু এইখিনিকে কথা দীঘলীয়া নকৰো আৰু সকলোকে মই ধন্যবাদ জনাইছো আজি তিনচুকীয়াত হৈছে কাইলৈ আজি শিৱসাগৰ সকলোতে হৈছে কিন্তু হিমন্ত বিশ্ব শৰ্মা যোনদিনা দিছপুৰত হ'ব তেতিয়া আপোনালোকৰ অকণমান দিগদাৰ হ'ব যেতিয়া দিছপুৰ যাম তেতিয়া কিন্তু দিগদাৰ হ'ব তেতিয়া আপোনালোকে ইয়াৰ আগৰবাৰতকৈ ভয়ানক পৰিস্থিতি হ'ব আৰু এই যে সংগ্ৰামখন ঐক্যবদ্ধ হ'ব লাগিব আজি মৰাণ জাতিয়ে যি ঐক্যবদ্ধতা দেখুৱাইছে সেই ঐক্যবদ্ধতা প্ৰত্যেক জাতি জনগোষ্ঠীয়ে শিকা উচিত আছে প্ৰয়োজন আছে যদি নিজে বাচিবলৈ হয় আনৰ ওপৰত নিৰ্ভৰশীল আমি সকলো ঐক্যবদ্ধ সকলো খিলঞ্জীয়া মানুহ ঐক্যবদ্ধ হৈ এখন সংগ্ৰাম কৰিব লাগিব পুনৰবাৰ এটা আমি ব্ৰজনীৰাত দিন আকাশ বতাহ কঁপাই যোৱাকে আমি ক'ব লাগিব আছে হেংদাং দুৱাৰাই আছে হেংদাং দুৱাৰাই আছে হেংদাং দুৱাৰাই আজি অসমৰ যি পৰিস্থিতি আজি সীমা ভেদ কৰি যি ধৰণে বহিৰাগত আহি অসমৰ মাটিৰ ভূমি সকলো দখল কৰি বহি লৈছে বীৰগাছী থানাৰ লগত বীৰাংগনা নাৰী শক্তি ওলাই আহিছে আমি প্ৰতি পৰীক্ষা বাবে বীৰগাছী থানাৰ লগত আমি ঐক্যবদ্ধভাৱে এই সংগ্ৰামখন চলাই যাম অসম কেৱল অসমীয়াৰ আমি বহিৰাগতক অসমৰ মাটি বায়ু বতাহ পানী আমি একো এৰি নিদিওঁ আমাৰ সংগ্ৰাম চলি থাকিব যিখন চৰকাৰে আজি ডেকা ল'ৰাৰ ৰক্ত মাটিত পেলাই ৰাজপথত পেলাই বাৰে বাৰে আন্দোলনৰ কথা কয় অসম আন্দোলনৰ কথা কয় ৰাজপথত বহি আজি সেইসকল ডেকাৰ ৰক্তৰ কথা তেওঁলোকে পাহৰি গ'ল আমি ভাবো যি অসমীয়া নেতাসকলে আজি ৰাজপথত বহি আছে অসম শাসন কৰি আছে তেওঁলোকে নিজৰ লক্ষ্য যিটো ঈশ্বৰে তেওঁলোকক এই সুযোগ দিছে অসমীয়াৰ স্বাভিমান ৰক্ষাৰ বাবে তেওঁলোকে অগ্ৰসৰ হওক অসমত তেওঁলোকৰ নাম সদায় নাথাকি যাব অন্যথা তেওঁলোকৰ নাম সদায় কলা চিৰাহীৰে অসমৰ ইতিহাসত লিখা থাকিব জয় আই অসম জয় আই অসম জয় আই অসম জয় জয়তে বীৰলাচী থানা অসমৰ কেন্দ্ৰীয় নেতৃত্বকে প্ৰমুখে কৰি আজি ইয়াত উপস্থিত থকা আমাৰ সৈনিক বন্ধুসকল আপোনালোকে আজি এই স্থানত উপস্থিত হৈ সমগ্ৰ অসমত এটা বাৰ্তা দি দিলে যে কা অসমীয়াই মনা নাই হয়নে নহয় কা অসমীয়াই মনা নাই আৰু কা অসমীয়াই নেমানে আমি এটা কথা আগৰ দিনৰ পৰাই কৈ আহিছিলো আমি 5জনকৈ ডেকা ল'ৰা এনে হেৰুৱা নাছিলো এই চৰকাৰখন সদায় বিশ্বাসঘাতকতা কৰি আহিছে আৰু আগলৈ কৰি থাকিব সেইবাবে এইবাৰ আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব নিজ নিজ অঞ্চলত এই চৰকাৰৰ মানুহখিনিক আমি সকিয়নি প্ৰদান কৰিব লাগিব কা যদি বাতিল নকৰো ভোট তহঁতি এইবাৰ নেপাওঁ লাচি থানা আছে প্ৰতিটো অঞ্চলত হয় নহয় এইখিনিকে কথা কৈছো সন্মানীয় শৃংখল চলীয়া নেতৃত্বত আজি তিনচুকীয়াত আমি একলগ হৈ ইয়াৰ পৰা আমি এটা বাৰ্তা দিব বিচাৰিছো যে আমি ঐক্যবদ্ধ এইখিনি মানুহ লৈ আজি আহিছো ভৱিষ্যতে যদি কাখন বাতিল নহয় তেনেহলে কিন্তু তিনচুকীয়া গাঁৱৰ পৰা মানুহ লৈ আমি তিনচুকীয়াত পৰা এটা হুংকাৰ এই চৰকাৰখনক প্ৰদান কৰা হ'ব হয়নে নহয় জয় অসম ধন্যবাদ সন্মানীয় দণ্ডাধীশ ছাৰ আহিছে বুলি আমি শুনিছো তেখেতক আমি স্মাৰক পত্ৰখন মঞ্চত আহি পেলাই ল'বলৈ বিনম্ৰ অনুৰোধ জনাইছো
এই সংগ্রাম চলিছে চলিছে চলিবই এই যুঁজ চলিছে চলিছে চলিবই আমাৰ সংগ্ৰাম চলিছে চলিছে চলিবই বীৰ লাচিত জিন্দাবাদ 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 কোনে কয় লাচিত নাই হাজাৰ লাচিত আগুৱাই কোনে কয় মূলা নাই হাজাৰ মূলা আগুৱাই ধন্যবাদ প্ৰতি সিৰিজত নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় প্ৰধানমন্ত্ৰী ভাৰত চৰকাৰ জিলা আয়ুক্তৰ জৰিয়তে মহোদয় যোৱা 1 ছেপ্টেম্বৰ 2025 ইংৰাজী তাৰিখে দি গেজেট অফ ইণ্ডিয়া এক্সট্ৰাঅৰ্ডিনেৰী পাৰ্ট 2 সেকশন 3 সাব সেকশন 2 নম্বৰ 3892 ৰ জৰিয়তে 2025 চনলৈকে আপোনালোকে সংখ্যালঘু বিদেশত সংখ্যালঘু হিন্দু আফগানিস্তান বাংলাদেশ ইত্যাদি থকা হিন্দু শিখ বুদ্ধিষ্ট আৰু জৈন পাৰ্চীসকলক আপোনালোকে যি নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত ললে সেই সিদ্ধান্তৰ আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু ইয়াক বাতিল কৰাৰ বাবে আমি দাবী উত্থাপন কৰিছো আপোনালোকে নিৰ্দেশনাৰে বিদেশী নাগৰিকক স্বদেশী কৰাৰ যি প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে ই অসমৰ খিলঞ্জীয়া মানুহৰ বাবে কেতিয়াও গ্ৰহণযোগ্য নহয় এই আদেশে অসমীয়া খিলঞ্জীয়া মানুহৰ ইয়াৰ আদিম বাসভূমিৰ বায়ু মাটি পানীৰ ওপৰত থকা নিয়ন্ত্ৰণ আজন্ম অধিকাৰৰ পৰা বঞ্চিত কৰিব আৰু নিজ পৈতৃক ভূমিতে ইয়াৰ খিলঞ্জীয়া মানুহক ৰাজনৈতিকভাৱে ক্ষমতাহীন কৰি তুলিব বীৰ লাচিত সেনা অসমে ভাৰত চৰকাৰৰ বিদেশী সংস্থাপনৰ এনে নীতি কেতিয়াও গ্ৰহণ নকৰে আৰু ইয়াৰ তীব্ৰ বিৰোধিতা কৰে যদিহে ভাৰত চৰকাৰে অনতিপলমে এই আদেশ বাতিল কৰি নাগৰিকত্ব প্ৰদান নীতি সলনি নকৰে তেন্তে বীৰ লাচিত সেনা অসমে আগন্তুক দিনত দীঘলীয়া প্ৰতিৰোধ সংগ্ৰাম কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বিপ্লৱ গগৈ মুখ্য সচিব তিনিচুকীয়া জিলা সমিতি অনুপ মৰাণ সভাপতি তিনিচুকীয়া জিলা সমিতি ধন্যবাদ জয় আই অসম Hey,